আমি মেইন ৰোডেদি আহি আছিলোঁ আৰু এতিয়া এটা বেলেগ ৰাস্তাত সোমাইছোঁ। এইটো ৰাস্তা ইফালেদি আহিছিলোঁ সেইফালৰ পৰা। তাৰপিছত এতিয়া আমি এনেকৈ দেখাম কি আছে। ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এতিয়া মই মামাহঁতৰ তাত আহিছোঁ ফুৰিবৰ কাৰণে। তাতে এতিয়া মৰ্ণিং ৱাক কৰিব আহিছোঁ। চাওঁ কি দেখাব বাৰু। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক এটা বস্তু দেখাম, মানে ইয়াতে এটা দমকল আছে মন্দিৰটোৰ ছাইডত দমকল এটা আছে। দমকলটোত 24 আৱাৰ্ছ পূৰা পানী পৰি থাকে, এনেই নন ষ্টপ পানী পৰি থাকে আৰু পানীটো খাব পাৰি, পূৰা পিয়'ৰ পানী। এইটো হৈছে দমকল। এই দমকলটোত ৰ'ব মই দেখাই আছোঁ। এইটো দমকলত 24 আৱাৰ পানী পৰি থাকে। আমি এতিয়া এইফালেদি যাম আৰু সেইবিলাক যে দেখা পাইছে, মই জুম কৰি দি আছোঁ, সেইবিলাক যে দেখা পাইছে এইবিলাক মানুহ। আৰু আমি আমি মেইন ৰোডেদি আহি আছিলোঁ আৰু এতিয়া এটা বেলেগ ৰাস্তাত সোমাইছোঁ। এইটো ৰাস্তা ইফালেদি আহিছিলোঁ সেইফালৰ পৰা। তাৰপিছত এতিয়া আমি এনেকৈ দেখাম কি আছে। মানে আমি মেইন ৰাস্তাদি আহিছিলোঁ এইটো চাইডেদি, আৰু আমি এইফালে যাম। তাতে এটা শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰটোলৈ আমি যাম। এইটো হৈছে মন্দিৰটো আৰু আমি আহি পালোঁ ইয়ালৈ। এতিয়া আমি ৰাতিপুৱা আহিছোঁ, এইকাৰণে সূৰ্য ওলোৱা নাই। ডাৱৰীয়া হৈ আছে, কিন্তু অলপমান পিছত সূৰ্য ওলাই যাব। আপোনালোকক দেখাম সূৰ্য ওলোৱাখিনি। আৰু সূৰ্য ওলাই গ'ল এইটো চাইডে, আপোনালোকে দেখা পাইছে, মই কৈছিলোঁ তেতিয়া ওলাব বুলি। ইয়াতে উঠি লৈ পেলাই সূৰ্যটো চাওঁ। আৰু এইফালৰ পৰা আমি যাম, আৰু সেইটো হৈছে জিঅ' টাৱাৰ, আৰু জিঅ' টাৱাৰটো আপোনালোকে দেখা পাব। আপোনালোকক যে দেখালোঁ এইটো হৈছে জিঅ' টাৱাৰ, আৰু ইয়াতে ফুল স্পীড জিঅ' নেট। জিঅ'ৰ কথা কৈ মাজে আহি পালোঁ জিঅ'ৰ টাৱাৰ, আৰু এইটো হৈছে জিঅ' টাৱাৰ ইমান ওচৰত। ইয়াতে এটা ঘৰ আছে, বহুত ধুনীয়া ঘৰ। এইটো আপোনালোকে দেখা পাইছে, এইটো ঘৰ। আমি আহি পালোঁ, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব।